মানস এইটো কি মিলাই আছা? তিল 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 অঁ তিলেৰে মাংস বনাই আছা? তিল খাইনে তিল? তিল খাওঁ খাওঁ, মাংসৰ লগত খাই পাইছে? একদম ধুনীয়া, খাই পাইছোঁ। পিছে আমাৰ খানাটোক আমি কৈ দিওঁ, অঁ আমাৰ ফাৰ্ষ্ট পে'মেণ্টটো যে আহিছিল তাৰে খানা। তাৰে খানা। কিন্তু কথাটো হ'ল আমি বিহুৰ কাৰণে খোৱা নাছিলোঁ। নজৰ নালাগিব কাৰণে ক'লা বস্তু দি মানে অঁ ক'লা বস্তুটো নজৰ নালাগে আৰু এইটো ক'লা দেখাই মালটো দিছোঁ। দি দিছোঁ তিলটো। এইটো আমাৰ ৰান্ধনীটো তাৰ কাম কৰি আছে। বাকী দুৱৰা আহি আছে, দুৱৰা আহি আছে। সি বাৰু মাছ মাংস নাখায়, তাক আৰু এটা পনীৰ নজৰ খুৱাম। নলগা বস্তু আছে, এইটো হ'ল জালুক। জালুক এইটো বেষ্ট, এইটো মালটো লাষ্টত দিম। এইটো লাষ্টত দিম। আৰু এটা আছে দুৱৰা আহি আছে, সি বাৰু একদম ভেজ, পিয়'ৰ ভেজ। তাক পনীৰটো খুৱাম গাহৰি তেলেৰে। এই চুঙাত তাক পনীৰটো গাহৰি তেলেৰে খুৱাম। তাক নকওঁ বাৰু গাহৰি তেলৰ কথা। এতিয়া বাকীটো আৰম্ভ আৰু আছে বাকীখিনি। বাকী আৰম্ভ আছে। অঁ কালাৰটো কিন্তু বহুতে ক'লা হ'ল, কিন্তু মই পিছে ইমান ক'লা নহয় কিন্তু। খানাটো দেখোন কিবা অঁ চাউথ ইণ্ডিয়ান হ'লচোন। অঁ আমিতো নৰ্থ ইষ্টতে থাকোঁ। তিলেদি মুৰ্গীৰ মাংস বনাব চেষ্টা কৰিলোঁ। তাকেইতো কালাৰটো দেখোন কালাৰটো কিবা বেছি হৈ গ'ল ন? কালাৰটো কিবা কাইলা গ্লাছ হৈ অঁ তাকেইতো ৰান্ধনীৰ লগত মিলা নাই অলপো। দিয়া বাৰু বাকীখিনি চাওঁ কি কৰিব পাৰি। দুৱৰা আহিলে হ'ব। দুৱৰা আহি আছে, সি আশা দি আছে কাবাকে। এই আশাৰ মাষ্টৰ না। আৰু বাকী ইফালে মোক এই চাহ তাহ দিছে এইখিনি। এইকেইটা বগা আছে, এইখিনি চাহ তাহ দিছে। মই চাহটো খাই আছোঁ বাৰু। মই মানে ৰান্ধাৰ এতিয়া নাই, এক্সপাৰ্ট নহয় মই এতিয়া। ঢিলা হৈছোঁ, এই বনাই আছে। এইটো মানে মালটো মিক্স কৰি আছে, অলপ অলপ মালেদি ভাজি আছে। মাল মানে গৰম পানী আকৌ, বেলেগ নাভাবিব। আৰু কিমান কিমান আছে? চানটো ই ফুকাই আছে মানছে। দুৱাৰা আশা দি আছে চাগে, নাহে সি। তাকেতো কি কৰি আছে? অ' আহি পালি? ঐ বাহ বাকী ক ক'ত আশা দি আছিলে ক? এই পনীৰ বনাই আছো হা তিলেদি। এইটো পনীৰ তোৰ প্ৰেজেন্টত তাতে থৈ যা। এই তাতে থৈ সেইটো ৰুমত থৈ আমাৰ ষ্টুডিঅ'ত থৈ আহ। ষ্টুডিঅ'টোত থৈ বাবা, ষ্টুডিঅ'ত থৈ যা। অঁ আমাৰ ষ্টুডিঅ' এইটো, যা ষ্টুডিঅ'ত থৈ যা। পনীৰ হৈ গৈছে, এইটো তোৰ কাৰণে বনাইছোঁ। তিলেদি বনাইছোঁ, তিলেদি। কি মিলাইছা এইটো? ঐ বনোৱা নাই আকৌ, তই পিছত চাবি ঢাকনি। থ এতিয়া হা গাহৰি নহয়, এইটো পনীৰ আৰু তিল। এইটো কি গাঞ্জা দি আছে নেকি? বহুত উৎপাত কৰে না, বহুত এইটো বস্তু হ'লে মানে এই ৰাস্তাত গ'লে বাইক চলালেও ধৰা নপৰে। এইটো ভাল বস্তু। মই গম পাইছোঁ সি আগতে এইটো খুলি থৈছে এইটো। কিবা কিবি বনোৱা হ'ল চাগে বুলি ভাবিছিলোঁ। চকু চোৱা না, সি চকু দিয়া খাই পেলাব এনেকুৱা লাগি আছে। এইটো কিমান লৈছে মানুহ? হৈ গৈছে আৰু এইটো। মানুহ বেছি কষ্ট কৰিব নালাগে হা। মোৰ কাৰণে খালি পনীৰ বনাবা, কণী 2টা আমলেট কৰি দিবা, ঠিক আছে, চাটনি এটা কৰিবা, আচ্ছা বেঙেনা ফ্ৰাই কৰিবা, বেঙেনা ফ্ৰাই হ'ব, আৰু মাহৰ দালি যদি পাৰা বনাই দিবা। বেছি ৰাতি অকলে ইমান কষ্ট কৰিব নালাগে। মোৰ মানে বেছি ডিমাণ্ড নাই, এনেকৈ হ'লে মই খাই দিম। আৰু এটা আইটেম আছিল, সেইটো কৰিম বুলি ভাবিছিলোঁ। কি আছিলে বা? খৰিকা পুৰা খাবা নেকি? সেই কি কোৱা, নালাগে দিয়া। এই 5টা দিয়ে খাম দিয়া, 5-6টা দিয়ে। তাতকে আমাৰ নন ভেজে ভাল ন? কোনো মতলব নাই, গাহৰি পুৰা আৰু ব্ৰইলাৰ অলপ খাই দিয়া। ই ভেজ হয়, কিন্তু ইয়াৰ ডিমাণ্ড তাক বেছি নালাগে, কণী 2টা লাগে। খাই দে না খৰিকা পুৰা। ই ভেজ হয়, তাক বেছি নালাগে হা। তাক 5টামান আইটেম লাগে তাক। আমি হ'লো নন ভেজ, গাহৰিটো হ'লেই হ'ল আৰু মাংস অলপ হ'লে হৈ গ'ল, হয়নে নহয়? আমাৰ বেছি মতলব নাই। আৰু চা বহি লৈছে ঘৰত, এইখন দিয়া আছে, ইয়াতে নবহে, তাতে বহে ই। হেপী বিহু। এটা টেষ্ট কৰচোন কেনে হৈছে চা।
অশান্তি কৰি আছে চাগে এইটো খৰিগুল্লা খাব লাগিব এন্তে ইয়াক খৰি কাৰণে এটা দুৱাৰৰ কাৰণে মালটো আমি বনাই আছো এইটো খৰিগুল্লা কিতাপ পঢ়িলেও প্ৰব্লেম ইহঁত দুটাৰ গান নাচিলেও প্ৰব্লেম ইহঁতৰ পিকনিকত খেলিলেও প্ৰব্লেম চবতে প্ৰব্লেম ভাত কৰিব কি লাগে পিকনিকত সোধে কি কৰিব লাগে পিকনিক তোমালোকৰ মতে পিকনিকত ধুনীয়াকে খানা খোৱা পিকনিকত যা গান বাজনা গোৱা নিজে গোৱা বেলেগৰ আৰু ধুনীয়াকৈ জাগাটো চাফ কৰি থৈ চাফ চিকুণ কৰা এনেকুৱা লেতেৰা কৰি আৰু পঢ়া টাইম কি অকল সিদিনে নেকি পঢ়া টাইম পিকনিকত পঢ়ে যদি পিকনিক যোৱা নালাগে যাব অংগনবাড়ীত যোৱা না পিকনিক যায় তুমিয়ে কৰবা এইবিলাক টিউচন ৱাইফাই থ'ব লাগে না তোমালোকে ৱাইফাই চোৱাইফাই নথোৱা वाईफाई कोई कहने बॉस तक कामुरते दिवा बॉस से कहा कि क्या कर रहे हो थोड़ा रिपोर्ट बना दो पूरी खाना में तो टाइम है ना वाईफाई काम कर देगा सर वाईफाई का भोसरी का मानो केटा मार कोयला थैसे नहीं गेटे कोयला ए तो फंगाने से मैंने कहा भोसरी के मानो ऐसा ही थे हां सर हम कर देगा ये सार पर कोयला थो सर 10 मिनट दीजिए सर मैं अभी 5 मिनट में भेजता हूँ सर कोयला होबो न হ'ব আৰামত হৈ যাব এটা ষ্টিক হে আছে নহ'লে আছে নহয় চকত লৈ আনিম আসলে পিয়াজ চিয়াজ এই বিলাহী চিলাহী এখানে কি দিয়া বিলাহী চিলাহী মানে মাৰ বেছি নাখাই এইবিলাক ই ডাইৰেক্ট পনীৰতে হামলা দিবই হামলা নহয় মোৰ দালি চালি তেল নিমখ আছে আৰু সেই পিকনিকত কি খাইছোঁ বেঙেনা পিটিকা দিয়ে এই মখা ভাত খাই দিছোঁ বেঙেনা পিটিকা দিয়ে সেনেকুৱা তো মজা নাপায় অঁ কি ভাল লাগিছে কিন্তু খাই অঁ কণীও কেনেকৈ বইল কৰিছোঁ ন সেইটো আইডিয়াটো মই দিম ন ভাতৰ লগত দিয়া কিবা কোৱা শান্ত হ'ব নাই মনৰ মতন ক'ত লৈ আছা তো মোবাইলটো এতিয়া মই তোমালোকক দেখাই আছোঁ তাৰ মাজতে বাৰ্বিকিউ কৰি আছে পুৰা মনৰ মতন হ'ব না তোমাৰ হৈ যাব হৈ যাব ৰে আপোনালোক কি কৰি আছা তুমি মই তোৰ কাৰণে কৰি আছোঁ তো কয়লাটো মই ঠিক কৰি আছোঁ কি কৰি আছা কয়লাটো জ্বলাই আছোঁ কয়লা জ্বলাই আছা নেকি কয়লা জ্বলাই আছোঁ কেপচিকাম বেছি মাথা মাৰি লাভ নাই মেইন মালটো দি দিওঁ এইটো দিয়া কেপচিকাম খাই কেঁচাও খাব কি কৰিব চব দিয়া একো নেপেলাবা কেঁচাও খাব পাৰোঁ আজিকালি টিফিনত আজি আমি মাঘৰ বিহু আজি পালন কৰি আছোঁ না নহয় আজি বেচেলাৰ মাঘৰ বিহু মাঘৰ বিহুৰ লগতে মানে পেমেণ্টটো যে আহিছিল পেমেণ্টটো আহিছে তাৰে খানাটো কিন্তু মই ভাবিছোঁ তোমাক আকৌ সমান দিছা আৰু কিন্তু ভিডিঅ'টো পিছত পালোঁ তোমালোকে অলপ দিছা হৈ যাব নিতুলে হাল্লা কৰি আছে আকৌ নাই মানুহ চাই দিছোঁ তই সিহঁতকৈ কষ্ট কৰিছা কাৰণে নিতুলে আকৌ আন্দোলন কৰি আছে মাঘৰ বিহুত নিতুলে কৈছে মোৰ ইমান জইন কৰে না আমি আৰু দুদিন দেৰিকে জইন কৰোঁ না কামত নাই ঠিক আছে আমি মানে প্ৰথমতে ফেমিলিক টাইম দিওঁ দা ছেকেণ্ড দিনা ডাঙৰক টাইম দিওঁ বস্তিত বহি যাওঁ হৈ যাব বস্তি যাবলৈ টাইম আহিছে তুমি সিফালে বহি যাবা নহয় তোমাৰ এটাই কাম এইটো হিলাই থাকিম এইটো হিলাই থাকিবা তাৰপিছত এইটো লৈ কেনে ইমান দি থাকিবা এই ব্ৰাছটো লৈ কেনে হ'ব দিয়া গম পাইছা এতিয়া আমি চুঙাত লাগিম বাকী পিঁয়াজ টিয়াজ কিনি থাকক ফ্ৰাই কৰি দিম মজা মই বহুত কষ্ট কৰিছা বিদ্যা বাৰু মই নৰেন্দ্ৰ মোদী কালি আহিলে তোমালোক ভাৰতত দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ ভাৰতত দিয়ক ছাৰ বহুত কষ্ট কৰিছে কিমান আছে আৰু কয়লাটো কম ভালকে কৰ মানসত চাওঁ কি কৰিছে মানস এইটো চুঙাৰ কাৰণে গাহৰিটো এইটো ৰেডি কৰিছা গাহৰি আছে আৰু কি দিছা পিঁয়াজ এইটো ধনিয়া দিয়া নাই নেকি কবি ধনিয়াটো পাহৰিলোঁ নহয় গেদাৰ দোকানো বন্ধ হৈ যাব ন এতিয়া গেদাৰ ওপৰত ভৰসা নকৰোঁ আজি এটা বেলেগ ধুনীয়া ক'ত আছে এটা বেলেগ ধুনীয়া খাম আজি গেদাৰ ধুনীয়া এইফালে এইটো লাগি আছে মোৰতো আছেচোন ধুনীয়া এতিয়া গাঁৱৰ মানুহে ডাউন দিব কিন্তু আমাৰতো আছে অলপমান যোগাৰ আছে আমাৰো আছে এইটো কমিটি আছে হৈ যাব 2 পাত কাফি হৈ যাব 2 পাত কাফি বঢ়িয়া আমিও যোগাৰো হয় আমিও যোগাৰ কৰি লওঁ আপোনাৰ কেনেকৈ কি বস্তু কৰে কি কৰি আছে ধাপধুপ সেনেকৈ জল বাৰু বেছিব নালাগে চাম কবি আৰু কাক বাহ দি আছা তোমালোকে
বা দিয়া নাই ৰ ইয়াতে তেল দি আছো এনিটাইম বাদিয়া দান্দা এনিটাইম বা দিয়া দাণ্ডাতে থাকা নেকি ঠিক নাই না দুটাক দেখাত তেনেকুৱাই লাগছে আপদ বিপদ ৰিয়েল লাইফত কেনেকুৱা নহয় ৰিয়েল লাইফত ভাল আমি এনিটাইম বাদিয়া দান্দা নহয় জীৱনত ইমানে বাঁহ খালো যে এতিয়া মই বাঁহ দোকানী মালিক নেকি বাহৰ টাইমত আমি খাওঁ আমি বাহৰ মাজত ভৰাই কিনে নকয় না জীৱনত মই ইমানে বাঁহ খালো এতিয়া মই বাঁহ দোকানী মালিক বাহটো এনেকা বাহৰ মাজত তেল ভৰাই লওঁ বাহৰ ভিতৰত নাজানো আৰু তোমালোকৰ আচৰণ ধৰণবিলাক তোমালোকৰ ভাল দেখা নাই মই যাবই লাগিব এতিয়া পানীতটো হোম ডেলিভাৰী পিছত পঠাই দিবা হ'লে কিমান দূৰলৈকে গৈছে এনেকে zoom কৰি চাই তেল ভৰাই কিনে আৰু দিয়ক আপোনালোক কীৰ্তন আমি কৰি আছে তেল দিয়াত কিয় বা দাম বহুত ন মামা দিয়া নাই কিন্তু মামাই দিয়া নাই না আমি জব কৰো না অহা বছৰ দিব দিয়া টেনশ্যন অহা বছৰ বেছিকৈ ঢালি দিবা মামা দিয়া নাই দিলে মামাই আমাক নিদিয়ে অহা বছৰো নিদিয়ে আমাক দিয়ে আমাক তহঁতক কিয় লাগে বাবা তহঁতকতো বোলে কৰি কৰি আছো তহঁতকেইটাক মই দেখি আছো তহঁতে নতুনকে ইউটিউব চেনেল ষ্টাৰ্ট তহঁতক দেখি আছো তহঁতক এতিয়া মিঠাতেল লাগে যা ফুট এনেকৈ কৰিলেতো নহ'ব ন তহঁতৰ পৰা মই আৰু বেছিকেহে ল'ম লাষ্টত গাড়ী কৰিলে বোলে তহঁতে আমাক অলপ দিব লাগে ডনেশ্যন বুলি বেলেগৰ পৰা মই 117 টকা লওঁ তহঁতৰ পৰা মই 317 টকা ল'ম এনেকৈ বনাইছ ভাল ব্লগ বনাই আছ বেলেগ কথা তহঁতৰ মিঠাতেল কিয় লাগে অ। এটা মিঠাতেলৰ কথা কৈ ক'ত সোমাইছে গম পাইছ মনত আছে মিঠাতেলৰ সোমাই আছে বেছি মিঠাতেলটো সাৱধান দেই মিঠাতেলৰ নাম লওঁতে সাৱধান সাৱধান কোনে ক'ত সোমাই থাকিব হিচাপ কোনে নাই ক'ত সোমাই থাকে হিচাপ নাই। আমি নোসোমাওঁ আমি ঘৰতে থাকোঁ নোসোমাওঁ। অলপমান নালাগে, এই প্লেটত দি উঠাই দিম দিয়ক। এইখন লাগিব নেকি নালাগে আৰম্ভ কৰ মই আৰম্ভ কৰিছে ঘিউ চিউ লৈ আনিছে ৰে ঘিউ নহয় অ' ক'ত ঘিউ পালে পেহী? এইটো কি হ'ব এইটো ঘিউ নে মই দেখাই দিওঁ এইটো কি হালধি এইটো হালধি আচ্ছা 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 মছলা জালুক এইটো জালুক বাহ মালটো চাবি মাজে মই চাই আছোঁ অঁ এইখন লাৰিব পাৰিম ন আৰামত মইতো তোৰতো non-veg প্ৰব্লেম নাই আকৌ মোৰ একো প্ৰব্লেম নাই তই নাখাৱে খালি লাৰিব অঁ পাৰি ইয়াৰ কাৰণে বেলেগ খন্তি মই দালিৰ কাৰণে যোগাৰ কৰিছোঁ আছে অ' তুমি দি দিয়াচোন নাই তুমি মই ধনিয়া পাউডাৰ দি দিলোঁ এইটো কি চিক্ৰেট মছলা নেকি চিক্ৰেট মছলা এইটো এইটো বেলেগত নাপায় না এইটো একদম কামৰীয়া জেগাৰ পৰা এইটো মছলা হা এইটো বেলেগত নাপায় তাৰমানে মানসৰ তাত পায় এইটো ব্ৰেণ্ডটো কিন্তু আমুল হয় আমুল আনন্দ মিল্ক ইউনাইটেড লিমিটেড গাখীৰেদি বনাই নেকি মছলাটো গাখীৰ দি মছলা বনায় গাখীৰ খোৱা জন্তুবিলাকো মাৰি অলপ অলপ মাৰ দিলোঁ সেইটো আৰু এটা চিক্ৰেট এইটো নেম কাষ্টিঙো নাই নেম কাষ্টিঙো নাই আছে কিবা এটা অন্নপূৰ্ণা অন্নপূৰ্ণা এইটো ডাবৰ ব্ৰেণ্ডেড ভাল এতিয়া জ্বলি আছে দেই এতিয়া পনীৰ এটা খুলি গ'ল খালি একো নাই একো নাই দিয়া অলপ তেল মাৰিব লাগিছিল তাত তেল তেল অলপ লগাই দিছোঁ তেল লগাইছোঁ আৰু অলপ লাগিব তেল লাগিব খানা আমাৰ এখন হিৰিপেন নেকি দিবা তেল দিব লাগিব ইফালে অলপ তেল চবতে জুম কৰি লৈ আহ, দেখাই দে এইটো এইটো ধুনীয়া গাহৰি পনীৰে হয় এইটো হা গাহৰি তোমাৰ কি কলাতকেও বনাইছা পকাকেও বনাইছা এইটো পনীৰ হা এইটো খাব পাৰোঁ পুৰা হেৰি কৰি দিলোঁ তাত পুৰা একদম মিক্সাৰ মাৰি দিলোঁ ধুনীয়াকৈ মাৰি দিছোঁ ইয়াত মই অকণমান গাৰ্নিচিংটো কৰি দিওঁ নহ'লে দুৱাৰে খাই ভাল নাপাব তাৰপিছত তাক মাতি আনিলিগৈ না হৈ থাকিব বাৰু কেছ নাই একটো চাইড হৈছে হা এই চাইড হোৱা নাই হ'ব আৰু আধা ঘণ্টামান দিলে হৈ যাব আৰামত হ'ব এই ভাপতে হ'ব সি অঁ এইটো এতিয়া এইটো চুঙাত দিয়া গাহৰি বনাই আছোঁ হা অ'কে চুঙাত তই এটা কাম কৰ শান্তু অঁ এই- মই চুঙাত সোমাই যাম নেকি এক পিচ খাবি নেকি আজি নাই নাই
চুঙাত দিয়া আমি গাহৰি ইমান কষ্ট কৰি বনাই ন অসমৰ মানুহবিলাকে বস্তুবিলাক তাকে আমাৰ অসমৰ খানাটো তোমাৰ ডিম পাতত ডিম অসমৰ মানে আমাৰ খাবলৈ বাহিৰত যাই তোমাৰ কেনেকুৱা লাগিছিল খানা আৰু অসমৰ খানাৰ মাজত তুমি কি ডিফাৰেঞ্চ দেখা পোৱা ডিফাৰেঞ্চ আছে এইটো আমি মানে বেলেগত খোৱাত আমি মাৰ খাই যাওঁ বেলেগৰ এটা বা দুটাহে খানা আৰু মছলা পাতি বহুত খাই ন বাহিৰত থাল এখনত দি কেনে ইমানটো দি দিয়ে। আমি ইমান নাখাওঁ মছলা পাতি এনেকুৱা আৰু খানাও টেষ্টি আৰু টাইপছ বহুত আছে আমাৰ বেয়া বুলি নকওঁ চবৰে এনে চেন্নাই কিবা সেইটো কোৱা নাই বেয়া নকওঁ কিন্তু সিহঁতৰ কি আছে দোচা ইডলি চাম্বাৰ এইবিলাক আছে আমাৰ মানে কিন্তু আমাৰ ভেৰাইটিজ আৰু সেইকাৰণে তোক কওঁ তই গাহৰিটো খা বেলেগ নাখালেও গাহৰিটো খোৱাৰ কাৰণে জন্ম হৈছে না এটা হালত লাগে না কিবাহত লাগে একো মতলব নাই তাৰ বুজি পাইছা নাই গম পাইছোঁ মই কণীটো তেনেকৈ মোক এজনে বুজাইছিল এই কণী খোৱা কৰিছোঁ আৰু গাহৰি নাখাওঁ গাহৰি লিভাৰো আনিছো আজি সেইটো খা সেইটো ভাল ই অকল খাবৰ কাৰণে জন্ম গাহৰিটো বুজি পাইছানে কোনো মতলব নাই ভাবলো তাই বনাব নাজানো মিশ্ৰণটো বনাব জানে মানে পাৰে পাৰে মই গাহৰি বনাব জানো মই এইটো জানে কাৰণ বেপাৰী না মই গাহৰি মিশ্ৰণটো গম পাই গাহৰি বিক্ৰী কৰিছিলি নেকি খাবলৈ মোৰ গাহৰি ফাৰ্ম নাই জানো আছে নেকি এতিয়াও আছে এতিয়াও আছে কিন্তু এতিয়া মানে মই ডাইৰেক্ট নাই আৰু লগত বেলেগ এটা আছে আৰু এইটো পিছফালে আহিছে এটা আমি আৰু একো বাহত পৰে নেকি আমি আৰু এইটো কৰি চলি থকা নাইতো কাম বহুত আছে নেদেখাওৱে আমাৰ অহংকাৰ নাই আমাৰ চাকৰিও কৰোঁ ফটোগ্ৰাফিও কৰোঁ এইফালে এটা আছেই আমাৰ মস্ত ৰাইটাৰ কিন্তু পাপলু এটা বস্তু গম পাইছা কি নাই মই এতিয়াহে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ নাই ধেমালি এনে কৈছোঁ প্ৰাংক কৰিলোঁ তোমাৰ লগত পুৰা ৰিভাৰ্ছ সুইপ গৈছে যি চকু দিছিলোঁ আপুনি বহুত স্পিন এতিয়া কি দিবা ইয়াতে কলপাত আছে এই যিমানখিনি কলপাত আছে ঠেচি ইয়াত গাহৰি যে সঁচা না মাৰছে আৰু কি ফকুৱা গীটাৰ লগত দিছে মোক আকৌ ঠেচিছে মাৰি শান্তি পোৱা নাই চালে বাঁহতো ভৰাইছে আমি এইটো কাম ক'ত কৰিছোঁ বোলে গুৱাহাটীত কৰিছোঁ গুৱাহাটীত মানে ডাউন দিয়া আছে আমি গাঁৱত বহুত কষ্ট পাইছোঁ বুলি আমি আৰু কথাবোৰ অলপমান আমাৰ আছে সত্যতা কওঁতো সেইকাৰণে মানে আমাক অলপ বেয়াও পায় মানুহে আমি ফ্লেটত নাথাকোঁ অলপ আমাৰ মাটি বাৰী আছে মাটি আমাৰ আছে আমি ফ্লেটত দুটা ৰুমৰ ভিতৰত নাথাকোঁ অলপ আছে আমাৰ এইটো নকৰি আমি গাঁৱত খাইছোঁ বুলি গুৱাহাটীত খাইছোঁ সেইটো যিখিনি নাই পইচা দি লৈ লওঁ দিছে না ভগৱানে কাম কৰিব भगवान का दिया का सब कुछ है खाली बाहर चुंगा नहीं था बोला दिया বাকী তই কি কবি ক এইটো ভাই নাই ৰে এইটো তই জুই নাই ৰে অলপ তেলটো দে অলপ শুকাই দিয়া অকণমান তেলটো দিয়া নাই শুকাই দিয়া তই সেইখন মাৰি দে না এইকলি মাৰাচোন অকণমান তলত দে এইটো অঁ দে 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 তলত দে চাইনিজ প্ৰডাক্ট আনিছ ইমান ডাঙৰ ডাঙৰ চিকেন চলাল তাত নিৰকেটা নিকিছে নাচিব নাজানে প্ৰডাক্টটো বেকাৰ ধাৰ এইটো ধাৰ এইটো ধাৰ এইটো ধাৰ নাচিব নাজানে চুঙাটো চাই ল'ব লাগে কৰিলে তাৰপিছত ইয়াৰ মাথাটো মাৰি দিম গম পাইছে না বহুত কান্দি আছে তেতিয়া বহুত কান্দি আছে একদম এনেকুৱাকৈ দি মানে অলপ পানী চানি দিব লাগিছিল নেকি নালাগে নালাগে যাবৰো পাৰে সেই পিছত দিয়া অঁ বঢ়িয়া বঢ়িয়া কলপাত আমাৰ নিজৰ বা আমাৰ দাদাৰ ৰিজৰ্টৰ চব আছে এইবোৰ হিলাই দিয়া বাকী এতিয়া জুই হ'ব ইয়াত কাৰ জুই এতিয়া মানে অগ্নিৰ লগত লিলিমাই হ'ব এতিয়া মোবাইল চব্জি পাচলি বনিছ এতিয়া এক ভিডিঅ' তাতে ইমান দি ৰাখক এতিয়া জ্বলি নাযায় নেকি জ্বলি নাযায় জ্বলিলে গম পাবা কিয় জ্বলিব নাই গাড়ী বেক কৰিলে লাগিলে গম পাবা নজ্বলে জ্বলিব এতিয়া তাক জুইটো অলপমান তুমি নাপায় নিজে তুমি নিৰামিষ হাৰি আৰু বেমৰ দোকান দি কেনে কুকুৰ চুকুৰ এইবিলাক দম দাম ফুটাবা এদিনহে তোমাৰ সেইবিলাকৰ কথা মনত পৰে ন হা দিনটোত কিমান চিকেন বাঢ়ি আছে কিমান গাহৰি বাঢ়ি আছে তোমাৰ পৰা এইটো তোমাৰ যদি দেখি কেনে মই যদি আৰু 10 বছৰ পিছতে শান্তি 10 বছৰ ৰাখোঁ নাই মই এৰি দিওঁ এনেকুৱা হ'ব না তুমি নিজৰ ষ্টেণ্ডত অটল থাকা
এইবিলাক ডেলিভাৰী নকৰবা নহয় মমৰ দোকান দিলে তোমাৰ শ্বুটিংটো তিয়ালি হ'ব না তুমি নালাগে মোৰ দোকান দিব আমি বম কিনি দোকান প্ৰতিষ্ঠা কৰি এবাৰ সামৰি লৈ যাম তুমি নালাগে বে কি কৰিছ পাপলা এই জুজু নুমাই গৈছে ৰবা অলপ দি দিওঁ দুৱাৰৰ পনীৰখিনি ঠিক কৰি দিওঁ তাৰ দায়িত্ব আমি ল'ব লগা হৈছে এই তাৰ আশা দি আছে কোনোবা ফোন আহিছে কামৰ নহয় না মানুহটো একো এইফালে এই মই ৰ'ব নোৱাৰো দেই খাওঁ হা ভাই তোমালোকৰ কাৰণে ৰখিলে মোৰ 12 বাজিব আজি খোৱা খোৱা ৰ'ব পৰা নাই না গোন্ধ আহি আছে টেষ্ট কৰিছো আগে হৈছে নে নাই স্মোকি ফ্লেভাৰটো আহিছে নে নাই চাই লোৱা হৈছে তোৰ মতে তোৰ হৈছে ন অলপ ৰঙা হ'লে হ'ল ঠিক আছে হেৰি দিব নালাগে মানে জুই আৰু বেছি দিব নালাগে সি জুইৰ উত্তাপতে শিকিব কি হ'ব এতিয়া হ'বনে নাই হৈ যাব হৈ যাব থাকক কেনে খালি অঁ তই আৰু এক পিচ খাই আৰু এক পিচ খাইছচোন হৈছেনে হৈছে হৈছে চব্জি এক পিচ খাই চাবা খাইছা কোৱা পানীটো বাৰু তেনেকে টেষ্ট কৰি চালে গম পাই যায় এই সিজিছে নে নাই তোমালোকে এতিয়া এইটো কেনেকে গম পাবা যে সিজিছে নে নাই সেইটো কেতিয়াবা সাউথ ইণ্ডিয়া গৈছা যোৱা নাই একদম সাউথ ইণ্ডিয়াৰ নিচিনা একদম ইয়াৰ বাহত ফকৰাটো যেতিয়া কালা হৈ যাব না তেতিয়া হৈ যাব মাংস কালা হৈ যায় যদি নহয় গ্যাৰেণ্টি এইটো কালা হৈ গৈছে তেতিয়া ভিতৰতো বগা হৈ আছে এইটো যদি জ্বলি গৈছে তেতিয়া আৰু গ্যাৰেণ্টি আছে নেকি একদম গ্যাৰেণ্টি তুমি চাবা এইটোৱে ফৰ্মুলা সেইটোতে চলি আছে এইটো ব্ৰিটিছে আহি কেনে সেইকাৰণে ঘূৰি গৈছিল কি তোৰ দুটাৰ মালটো হোৱাই নাই নেকি ভোক লাগছে জল্দি কৰ না ভোক লাগিছে মানে তোৰ এইটোৰ লগত কি সম্পৰ্ক আছে আৰু একেলগে খাম না মিলি জুলি হৈছে নেকি কোৱাচোন কি বনাইছে একদম সাউথ ইণ্ডিয়া বুলি কাকো ডাউন দিয়া নাই হা আমাক যেনেকৈ নৰ্থ ইষ্টক চিংকি চিংকি কয় আমিও সেনেকুৱা এইটো খুলি দিওঁ না এইটো খুলি দিয়কচোন এইটো খোলক কি বনাইছে এনে ইমান কষ্ট কৰি কিয় বনাব লাগে ন অঁ তেল দিয়া কেৰাহীত ভাজি দিয়া 10 মিনিট 15 মিনিটত হৈ যায় ডেৰ ঘণ্টাৰ পৰা লাগি আছে এই বাটো 3 দিন মানৰ পৰা বিচাৰি আছে চপাই ডঙৰ পৰা বা কি ওলাব এতিয়া সিজিছে নে নাই বা সেইটো আমাৰ ওপৰৰ অলপ মানে এই জয় মতি জয় মূলা গাভৰু বুলি খিচছে মানে মাৰঘাট খিচছে দেখিয়ে গম পাইছোঁ কিবা আছে নেকি ধৰাচোন একো নাই কি চিপচ একোকে নেৰো আকোকে নেৰো এইটোকে চিপচ বাঁহ কাটি বাঁহত ভৰাই আকৌ বাঁহটো জ্বলাই দিম এইফালে লৈ আহ কি মানুহ বাঁহৰ চুঙাত দৈ গৈ ইয়াতে বাঁহৰ চুঙাত গাহৰি বনাই হৈছে কি টেষ্টি হৈছে দেখিছ এইটো খাবি তোৰ একো প্ৰব্লেম নহয় বাঁহটো জ্বলাই দিওঁ নেকি বাবুদা বাটো জ্বলাই দিয়া বাঁহটো জ্বলাই দিওঁ চবত নাৰাখোঁ জীৱনত বহুত বাঁহ আছে নেকি জ্বলাই দিয়া এইটো চবত নাৰাখোঁ হ'ব আৰু বেছি টাইম নালাগে ৰস হৈ যাব এতিয়া কি আছে আৰু আইটেম এতিয়া একো নাই এতিয়া অলপমান সময় অতিবাহিত কৰিম হৈ গ'ল এইটোকে টেষ্ট কৰি চোৱা এবাৰ না হৈ গৈছে সেইটো আমাৰ ডাইৰেক্ট আহে নিমখ দিয়া নাই যে চব দিছোঁ নিমখ দিছা ডাইৰেক্ট কিন্তু এটা যাদু হ'ল ভিতৰত পানী দিয়া নাছিলে পানী ওলাইছে বাঁহত পানী থাকে এইটো গম নাপা বাঁহত বহুত গুণাগুণ আছে নৰ্থ ইষ্টৰ বাঁহৰ বহুত গুণাগুণ আছে ইয়াৰে মুখখন কাৰ লাগিছিল তোৰ এইটোত মুখ তই চাইছিলি ন পুৰা সেইটো ই হা? কইবে পুৰা চাইছিলি এতিয়া পৰা কৈ আছে তহঁতে চুঙাত ইমান টাইম বনাব এতিয়াতো খুলিব পৰা নাই নহয় কি কৰা যাব এতিয়া ৰামদা লাগি যাম এই ৰনে কৰিব এতিয়া কি কৰিব লাগে মানে নহয় এইটো নহ'ব এইটো অলপ ৰখিব লাগিব ইমান চাইছিল তাৰমানে সি চকু দি খাই দিব পাৰিলে তোৰ কাৰণে আছিল কিন্তু তোক কৈছোঁ আৰু আমি অলপমান বুজি পালি মানুহে ভৰং কৰে তাৰ হাঁহি চোৱা না পনীৰ আছিল বুলি কোৱাৰ লগে লগে পুৰাটো অলপ দাঁত লাগি আছে দেখাই ল এতিয়া ন খাই লৈ বহি ল মানে ৰন খাই লোৱা পিঁয়াজ এক টুকুৰা লৈ ল ৰঙা এটা লৈ ল বাছ খাবি নেকি অলপ খাবি নেকি পানীটো দিছে মোক তুমিতো দেৰিকৈ আহি পালা ৰন তুমি এতিয়া আইটেমকেইটা কৈ দিয়া কোনটো কোনটো ক'ত কি আছে গুটি আলু ভাজি গুটি আলু ভাজি ভাত ভাত তিল চিকেন তিল চিকেন চুঙা পৰ্ক চুঙা পৰ্ক
আৰু এইফালে চালাড দাইল পনীৰ। পনীৰ এতিয়া খাই দিওঁ মানস ক'ত গ'ল আমাৰ মানস তো ধুনীয়াকৈ মেনেজ দি আছে আৰম্ভ এইটো দি কৰোঁ মানুহে কৈ আছে এই চানটোৰ লগত আলু ভাজি বেছি নানবা মেইন ৰান্ধনীটো আহিছে হা নমস্কাৰ বাকী তুমি আৰম্ভ কৰি দিয়া বস্তুবোৰ দেখাই দিছোঁ আমি নাই বহুত দাম আৰু নাই নেকি দালি বহুত দাম বহুত দাম নেকি দিয়া খাই লওঁ আমি কিবা লাগব নাই একো নালাগে আমাৰ খোৱা লোৱা শেষ আজি ধুনীয়াকৈ খালোঁ ধুনীয়াকৈ খালোঁ থেংক ইউ মানস এণ্ড জুলি গোটেইকেইটাক থেংক ইউ কি বুলি কয় এয়া আজি আমি ভিডিঅ' একো শ্বুট কৰা নাই এনেই ব্লগ টাইপে বনালোঁ সৰু সুৰা আৰু খানা ব্লগ আমাৰ আজি ব্লগটো আৰু মানে সেইটো কৰিলে আকৰ্ষিত কৰিলে আমাৰ ৰন্ধাৰ উপস্থিতি এই ৰন্ধাৰ উপস্থিতিত ৰণে মাজে মাজে আহি দিয়ে ৰন্ধা আহি আমাৰ তেওঁ নহয় আমি চব একেলগে আছোঁ এও আমাৰ যান্ত্ৰিক জেনেৰেশ্যনৰ এজন মানে একদম আৰু বাকী মানস এবাৰ লাষ্ট টাইম কষ্ট কৰিছে দে আজি মানস বহুত কষ্ট কৰিছে প্ৰথমবাৰ কষ্ট কৰা দেখিছোঁ এইটো প্ৰথমবাৰ নন ভেজ খোৱা দেখিছোঁ তাকেইতো নন ভেজ বাকী এতিয়ালৈ এৰিলোঁ আৰু তেল দি বনালেও পনীৰটো এইটো বাৰু আপলোড কৰিম আৰু যদি কিবা পাওঁ তেতিয়াহ'লে নেক্সট আমি এনেকুৱা কিবা ভাবিব পাৰোঁ আৰু হয় নাই নেক্সট যদি ভাল হয় এনেকুৱা ভাবিব পাৰোঁ তো বাকী ৰাখিছোঁ গুড নাইট বাই বাই কৈ দিয়া এইফালে গুড নাইট বাই বাই শুভৰাত্ৰি শুভৰাত্ৰি জয় আই অসম জয়